নমস্কাৰ মোৰ নাম ঋষিৰাজ বৰা আৰু মোৰ ঘৰ হ'ল নগাঁও আমলাপটিত আৰু এবাৰ মই বহুত আনন্দিত যেহেতু মই প্ৰথমবাৰৰ কাৰণে ভোট দিব গৈ আছো আৰু যেহেতু মোৰ এবাৰ 18 বছৰ হৈছে আৰু সেই বছৰটোতে এবাৰ লোকসভা ইলেকশ্যন আছে আৰু এবাৰ মোৰ ভোটটো যাব বিজেপি চৰকাৰক যেহেতু ৰাইজে আপোনালোকে দেখিছে যে যোৱা 5 বছৰত বিজেপি চৰকাৰে কিমানখিনি কাম কৰিছে নৰেন্দ্ৰ মোদী নেতৃত্বত আৰু দেশখন কিমান সুৰক্ষিত কৰিছে আমাৰ আৰ্মিখিনিয়ে হওক এয়াৰ ফ'ৰ্চে হওক নেভিয়ে হওক যিমান পাৱাৰফুল আৰু ষ্ট্ৰং বনাইছে সেইটো কাৰণে যেহেতু আগতে আমাৰ দেশখনত দেখিছিলে যে আতংকবাদীয়ে আহি টেৰৰিষ্টে আহি আমাৰ ইয়াত এটেক কৰি থৈ যায় আমাৰ মানুহক মাৰি থৈ যায় আমাৰ আৰ্মিক মাৰি থৈ যায় আমাৰ চৰকাৰে একো কৰিব নোৱাৰে যেহেতু এবাৰ নৰেন্দ্ৰ মোদী চৰকাৰ অহাৰ পিছত বিজেপি চৰকাৰ অহাৰ পিছত নৰেন্দ্ৰ মোদী ইমানখিনি পাৱাৰফুল বনাইছে আমাৰ ডিফেন্স সেক্টৰটোক আৰ্মিখিনিকে হওক এয়াৰ ফ'ৰ্চকে হওক নেভিকে হওক আৰু ইমানখিনি পাৱাৰ দিছে আৰু লগতে ষ্টেণ্ড লৈছে কাৰণে আজি যদি আমাৰ ইয়াত 10টা আমাৰ আৰ্মিক মাৰিছে আমাৰ এয়াৰ ফ'ৰ্চে গৈ পেলাই এয়াৰ ষ্ট্ৰাইক কৰি 300টা ওপৰত সেনেকৈ মাৰি থৈ আহিব পাৰিছে আৰু দেশত দুৰ্নীতি লাহে লাহে কমি আহিছে আগৰ চৰকাৰ থাকোঁতে যিমান আছিল তাতকৈ লাহে লাহে কমি আহিছে বিজেপি চৰকাৰ অহা পিছত দেশখনৰ নাম হৈছে গোটেই বিশ্ব জগতত সেইটো কাৰণে মই আপোনালোকক আহ্বান কৰিলোঁ যে আপোনালোকৰ মূল্যৱান ভোটটো দিয়াৰ আগত এবাৰ চাব যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিজেপি চৰকাৰে যোৱা 5 বছৰত কিমানখিনি দেশখনৰ স্বাৰ্থত কাম কৰিছে আৰু সেইটো ভাবি লৈ আপোনালোকে নিজৰ মূল্যৱান ভোটটো দিব ধন্যবাদ